নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ চেনেল ডে উইথ ভৈৰৱীলৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে জনাবচোন। বৰ্তমান মোৰ ভালেই। আমি সকলোৱে এতিয়া বিহুৰ কামত ব্যস্ত হয় নাই, বিহুলৈ আৰু বেছি দিন নাই আৰু একেবাৰে বিহু সমাগত আৰু এতিয়া বিহু বুলি মই আপোনালোকৰ মাজলৈ আজি লৈ আনিছোঁ। মই কি সাজযোৰ পিন্ধি আছোঁ দেখিছেই চাগে। এয়া ৰিহা আৰু এয়া ৰঙা ব্লাউজ পিন্ধি আছোঁ মই। ৰিহা এখন কি মানে আমাৰ অতিকৈ আপোন হয় ৰিহাখন, আৰু আমাৰ সকলোৱে পৰিচিত হয় ৰিহাখন। এই ৰিহাখন আজি মই কেনেকৈনো দহি বাতিলোঁ তাকে দেখুৱাব বিচাৰিছোঁ। এয়া ৰিহা আচলতে চব এয়া দহি মই কেনেকৈ বাতিলোঁ আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া চব ৰিহাখন, কাৰণ ৰিহাত আমি সদায় থুপি দহিটো নিদিওঁ, কাৰণ ৰিহাবোৰত এনেকুৱা দহিটোহে দিয়া হয়, থুপি দহিটো দিয়া নহয়। ইয়াত এনেকৈ পকাই পকাই দিয়া হয়, আৰু এই পকাই দিয়া দহিটোনো কেনেকৈ বাতিলোঁ তাকে আপোনালোকৰ মাজত আজি মই দেখুৱাবলৈ ওলাইছোঁ। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান থৈ দিছিলোঁ, বাকীবোৰ কৰি মই কমপ্লিট কৰিলোঁ। এয়া চাওক কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। এতিয়া মই এনেকৈ অকণমান লৈছোঁ, লৈ মেলি ইয়াতে আকৌ দুভাগ কৰিম। এতিয়া মই এয়া দুভাগ কৰিছোঁ, দুভাগ কৰি মেলি মই এতিয়া পকাই দিম। নতুনকৈ কৰাসকলৰ অকণমান দিগদাৰ হ'ব পাৰে। এয়া চাওক এনেকৈ পকাই দিছোঁ। দুইখিনি একেলগে পকাই দিছোঁ। পকালোঁ ন, পকাই মেলি এতিয়া ইহঁতক আকৌ উল্টা পাক দি দিছোঁ। যিটো পাকত মই প্ৰথমতে পকাইছিলোঁ সেইটো পাকত নিদি তাৰ উল্টা পাকত মই দুইডাল লগ লগাই পকাই দিছোঁ। যদি মই একেটা পাকতে দিওঁ তেতিয়া এক পাকটো নাথাকে, খোল খাই যাব। সেইটো কাৰণে কি কৰিব আপোনালোকে, প্ৰথমতে যিটো পাক দিলে দুইডাল ৰছী, সেই দুইডাল ৰছীৰ বিপৰীতত একেলগে লগ লগাই এনেকৈ পাক খুৱাই দিব। এনেকৈ কাঠি এটা মাৰি দিব। যদি পিছলি যায় আপোনালোকে পানীও লগাই ল'ব পাৰে হাতত। এয়া এডাল দেখিলে হৈ গ'ল এডাল। ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়াহে মই কেনেকৈ কৰিছোঁ গম পাব। চাওক আকৌ মই ইয়াত দুভাগ কৰিম, দুভাগ কৰি মেলি পকাই দিম। দেখিছে পকাই দিছোঁ। প্ৰথমতে একে চাইডে পকাইছোঁ দুইডাল, তাৰপৰা ইয়াৰ বিপৰীতত পকাই মই ইহঁতক পাক খুৱাই দিম দুইডালকে। একেবাৰে লাষ্টত গাঁঠি এটা মাৰি দিব আৰু এয়া এনেকৈ গাঁঠি এটা মাৰি দিছোঁ। এয়া চব ইমান ধুনীয়া হৈ গ'ল। আৰু এডাল ওলাব, আৰু আমি অলপ বেছিকৈ ল'ব পাৰোঁ, কিন্তু বেছিকৈ ল'লে বেয়া দেখি, সেইটো কাৰণে আৰু বেছি চাদৰখন কোচ খাই যাব, ৰিহাখন কোচ খাই যাব, সেইকাৰণে অকণমানকৈ লৈছোঁ।
দেখিছে কেনেকৈ পকাই পকাই আহি আছোঁ মই। লাষ্টত এটা গাঁঠি দি দিব। টানকৈ গাঁঠি এটা মাৰি দিব। এয়া মোৰ সম্পূৰ্ণ হৈ গ'ল ৰিহাখন। এয়া মোৰ সম্পূৰ্ণ হোৱা। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ আগুৱাই যাব পাৰোঁ আৰু এনেকুৱা ভিডিঅ' যাতে আপোনালোকে ভৱিষ্যতলৈ পাই থাকে তাৰ কাৰণে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।